অখমাচি ৰখাতলে গল অসমীয়া সোমালে বাংলাদেশী মেকিটো হুই গল অসমীয়া অসমৰে ভাষা সংস্কৃতি। এইটো হৈছে ৰাজীৱ শদিয়াৰ গান। গাব নাজানিলেও এনেই অলপমান দুআষাৰ তেওঁৰ গান শুনি ভাল লাগিল আৰু ভাল লগা কাৰণে দুআষাৰ মই গুণগুণাইছোঁ। তো ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত এতিয়া সকলোৱে সমালোচনা কৰিছে। মৃত্যুৰ পিছত ৰাজীৱ শদিয়াক সকলোৱে গম পাইছে, চিনি পাইছে। কিন্তু মৃত্যুৰ আগত ৰাজীৱ শদিয়া কোনেও চিনি পোৱা নাছিল বা তেখেতৰ নাম কোনে উলিওৱা নাছিল। তেখেত জিন্দা আছিলে, জিন্দা থকাতো তেখেতৰ গান শুনা নাছিল বা শুনিছিল যদিও বহুত অসমৰ মানে প্ৰায়ভাগ মানুহ শুনা নাছিল। আৰু ধৰি লওক 100%ত 30 বা 40% মানুহে গম পাইছিল ৰাজীৱ শদিয়াক। কিন্তু আমাৰ অসমত চাওক বহুত ধৰণৰ গান ওলায়। ধৰি লওক মানে কিছুমান গানৰ অৰ্থ একোৱেই নাই, কিন্তু সেই গানবিলাক ভাইৰেল হৈ যায়। সেই গানবিলাকৰ গায়কবিলাকক চিনি পাওঁ আমি, তেখেতসকলক আমি ফাংচনে মাতি ধুনীয়া কৰি হেৰি কৰোঁ। কিন্তু এনে এজন ব্যক্তিক আমি আগতে চিনি পোৱা নাছিলোঁ। এনে এজন ব্যক্তি, যিজন ব্যক্তিয়ে দেশৰ কাৰণে গান গায়, দেশৰ কথাক লৈ গান গাইছে, বাংলাদেশী খেদাৰ পৰা চবখিনি অসমৰে গান গাইছে। তেখেতৰ গানখিনি শুনিলোঁ মই, তেখেতৰ গানখিনি ভাল লাগিছে। কিন্তু আমি জীয়াই থকা টাইমত তেখেতক কোনেও চিনি পোৱা নাই। কিন্তু মৃত্যুৰ পিছত এতিয়া হাহাকাৰ লাগি গৈছে। মৃত্যুৰ পিছত সকলোৱে সমালোচনা কৰিব ধৰিছে ৰাজীৱ শদিয়া কোন আছিল, ৰাজীৱ শদিয়া কি হয়, গান কেনেকুৱা আছিল। তো ৰাজীৱ শদিয়াক জীয়াই থকাতে কোনেও কিন্তু চিনি পোৱা নাছিল। কিন্তু কিহৰ কাৰণত? এজন মানুহক মই এই কাৰণতে ভিডিঅ'টো বনাইছোঁ যে আজি মানে কি, এজন মানুহ জীয়াই থকা টাইমত কোনে সমালোচনা নকৰে। তেখেতক বেয়া বুলি ক'ব, ই বেয়া, মানুহটো ভাল নহয়, ই বেয়া, সি বা লেভেল তাৰ, এনেকা কথা কয়। কিন্তু মৃত্যুৰ পিছত মানুহে সেইজন মানুহকে মানুহজন ধুনীয়া আছিল, মানুহজন বহুত মৰমীয়াল, ভাল আছিল, কথা বতৰা ইমান ভাল আছিল, সিদিনাখন মই লগ পাই গ'লোঁ, সিদিনাখন আজি নাই, চালা বেয়া লাগিল। কিন্তু মৃত্যুৰ পিছত সেই কথাটো ওলায়। মৃত্যু নোহোৱাৰ আগত কিন্তু তেখেত সদায় বেয়া, মৃত্যুৰ পিছতহে ভাল। তো এই কথাটো আমি সকলোৱে কয়, মই বুলি নহয়, সকলোৱে কয়, সেইটো সকলোৱে জানে। তো সেই কথাটোক লৈ মই ভিডিঅ' বনাইছোঁ। এই কাৰণটো কিহৰ কাৰণত হয়? এজন ব্যক্তি জীয়াই থকাত আমি বেয়া সমালোচনা কৰোঁ, মৃত্যুৰ পিছত ভাল সমালোচনা কিন্তু কৰোঁ। কিন্তু ৰাজীৱ শদিয়াক মই বেয়া বুলি কোৱা নাই। ৰাজীৱ শদিয়া এজন ভাল ব্যক্তি, দেশৰ হকে গান গাইছে। মাত্ৰ ভিডিঅ'টো বনাইছোঁ কি তেওঁ মৃত্যু হোৱাৰ পিছতহে সকলোৱে যে চিনি পাল, সেইকাৰণেহে বনাইছোঁ। তো ৰাজীৱ শদিয়া এজন ভাল, দেশৰ হকে গান গাইছে, দেশৰ বহুত গান শুনিলোঁ মই, তেখেতৰ বহুত ভাল লাগিছে। কিন্তু এইখিনিতে এটা কথা, জুবিন গাৰ্গেও সিদিনা চিনি নাপাব বুলি কৈছে। একচুৱেলি তেখেতে কোৱাটো ভুল নহয়, তেখেতে চিনি নাপাইছিল, কিন্তু মৃত্যুৰ পিছত পাইছে। কিন্তু সেই তেখেতক জুবিন গাৰ্গ বুলিয়ে নহয়, কোনেও চিনি পোৱা নাছিল আগতে, কিন্তু মৃত্যুৰ পিছত এতিয়া সকলোৱে চিনি পায়। তো জুবিন গাৰ্গৰ কথাখিনি, ষ্টাইলটো ঠিকেই আছিল, কিন্তু জুবিন গাৰ্গৰ যিখিনি কথা ক'লে অলপ অহংকাৰৰ নিচিনা হ'ল, অহংকাৰ কৰি কোৱাৰ নিচিনা ষ্টাইলত গুচি গৈছে আৰু কথাখিনি। তো জুবিন গাৰ্গ ডাঙৰীয়াক ভুল নধৰোঁ, অসমৰ এজন, তেখেতেও আমাৰ গায়ক হয়, তেখেতেও আমাৰ দেশৰ হকেও গান গাইছে। তো জুবিন গাৰ্গে এজন ভাল ব্যক্তি হয়। তো কিন্তু মৃত্যুৰ পিছত জুবিন গাৰ্গক ভাল বুলি ক'ব। এতিয়াও মানুহে জুবিন গাৰ্গকো সমালোচনা কৰা নহয়, মদা সি কিবা খায়। কিন্তু মৃত্যুৰ পিছত জুবিন গাৰ্গ একজন ভাল, সকলোৱে কোনোদিনেও কিন্তু কোনেও নক'ব কি জুবিন গাৰ্গে মদ খাইছিল, কিবা খাইছিল বুলি। তো তেতিয়া কিন্তু বহুত ভাল কথা ওলাব। তো ৰাজীৱ শদিয়াক য'তে আছা সুখে শান্তি থাকক, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, স্বৰ্গস্থান পাওক, আৰু তেখেতৰ পৰিয়ালটো চিৰদিন সুখ শান্তিৰে জীয়াই থাকক। যি হ'বলগীয়া আছিল ভগৱানৰ ওপৰত নিৰ্ভৰ, ভগৱানে যি কৰিব লাগিছিল কৰি থৈ গ'ল। তো ৰাজীৱ শদিয়াৰ যিখিনি গান আছে আমি যদি আগবঢ়াই নিব পাৰোঁ, যদি আমাৰ ডাঙৰ মানুহবিলাকে, মতলব আমিতো সৰু মানুহ ন, ডাঙৰ যিবিলাক আমাৰ মিউজিচিয়ান আছে বা মিউজিক কৰা, সেই তেখেতসকলে যদি তেখেতৰ গানবিলাক অকণমান হ'লেও
ষ্টেজত আনিব পাৰে তেতিয়া ভাল হ'ব। তো আজিৰ ভিডিঅ'টো বেছি নাই, এইখিনি আছিল কি ৰাজীৱ হদিয়াক লৈ বহুতে ভিডিঅ' বনাই আছে, বহুতে সমালোচনা কৰি আছে বা জুবিন গাৰ্গে কোৱা কথাখিনিক লৈ সমালোচনা কৰিছিল। এই কথাটোক লৈ ভিডিঅ' বনালে কি মৃত্যুৰ আগত কিয় কোনেও ভিডিঅ' নবনালে, মৃত্যুৰ আগত কিয় তেখেতক কোনে সমালোচনা নকৰিলে? তেখেতটো ইমান এজন ভাল ব্যক্তি আছিল, কোনোবাই হয়তো কোনোবাই চিনি পাইছিল সেই যিটো ৰাজীৱ হদিয়াৰ আগত, তেখেতসকলেতো অলপমান সেই কৰিব লাগিছিল ন। তো যি কি নহওক, যদি কিবা ভুল কথা কৈছোঁ বা ভুল হৈছে ক্ষমা কৰি দিব। তো চিৰ শান্তি লাভ কৰি ৰাজীৱ হদিয়াৰ আজিৰ ভিডিঅ'টো সিমানতে সমাপ্তি মাৰিছোঁ।